নমস্কাৰ বন্ধুসকল, আজি 28 মাৰ্চ ফাকুৱা মানে গোসাই মূৰত দিয়া লগতে হোলীৰ আন্তৰিক শুভেচ্ছা যাচিলো সকলোকে। আজি আমাৰ গাঁৱত ৰজা গাঁৱত ৰাস আছে, তাত মই গোপী ওলাম বুলি ভাবিছো। এতিয়া অলপ সাজি কাচি লওঁ, মোক সজাব পঞ্চি এয়া দেখিছে নহয়। অলপ পিছত দেখুৱাম মই ওলালো আৰু ৰাস নাচাৰ দৃশ্যখিনি মই দেখুৱামগৈ আৰু চাই থাকো। হেয়াৰ ষ্টাইল কৰি আছে পঞ্চিয়ে। হেয়াৰ ষ্টাইল কমপ্লিট কৰি হৈ গ'ল, এতিয়া মুখৰ মেকআপটো কৰিব। মেকআপ অলৰেডি কৰা হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত। ইমান ভালকে নাজানো, তথাপিতো ট্ৰাই কৰিছোঁ। চাওকচোন কেনেকুৱা লাগিছে। মই অকণমান তাইক দেখাম মানুহজনী ঘূৰি। এইটো হ'ল খোপা, চেষ্টা কৰিলোঁ অকণমান। হেল্ল' গাইজ, এতিয়া মই ৰেডি হৈ গ'লোঁ ৰাস নাচিবলৈ। মোক পঞ্চিয়ে সজাই দিলে। কেনেকুৱা লাগিছে এনেও ধুনীয়াই, তথাপিতো অকণমান দিবলৈ চেষ্টা কৰিছোঁ। তো কেনেকুৱা লাগিছে জনাব কমেণ্ট বক্সত। ভাল লাগিছে, ধন্যবাদ তুমি ইমান ধুনীয়াকৈ সজাই দিয়াৰ বাবে। ৱেলকাম। ব'লক তেনে এতিয়া ৰাসৰ থলীলৈ যাওঁ ৰাস নাচিবলৈ। মোৰ লগৰখিনি ৰৈ আছে, ফোন কৰিয়ে আছে। ঠিক আছে, দেখাম। মই কেমেৰাটো মোৰতো ল'ব নোৱাৰিম, তাইৰ হাততে থাকিব। তাই চব ভিডিঅ' কৰি দেখাব আৰু ঠিক আছে।